গৌৰীপুৰ সমষ্টিৰ আমাৰ মহাজোঁটৰ প্ৰাৰ্থী তথা AIUDFৰ প্ৰাৰ্থী নিজামুৰ ৰহমান ডাঙৰীয়া আৰু এই ইয়াত উপস্থিত AIUDFৰ নেতা কৰ্মীসকল, কংগ্ৰেছৰ নেতা কৰ্মীসকল আৰু CPM, CPI, CPMLৰ কৰ্মীসকল আৰু উপস্থিত আমাৰ BPF দলৰ নেতা কৰ্মীসকল আৰু আজিৰ এই সভাত উপস্থিত সন্মানীয় ৰাইজ, সন্মানীয় সমাজকৰ্মীসকল, সন্মানীয় বুদ্ধিজীৱীসকল, সন্মানীয় আই মাতৃসকল আৰু উপস্থিত আমাৰ AIUDF প্ৰেমী যুৱক যুৱতীসকল, প্ৰথমতে মই আপোনাৰ সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আচ্ছা, বৰ্ণেন মোছাহাৰী ঘৰ কোনফালে আছে? এইফালে মাইকটো আৱাজটো যাব না নাই? যাব না? বৰ্ণেন মোছাহাৰী এই ঘৰটো আপুনি বনোৱা নাই, এই আমি BTCৰ পৰা বনাই দিয়া প্ৰতিমা পাণ্ডে ঘৰ। সি বোলে নিজে বনাইছে বোলে, তাৰ সম্পত্তি সি। ইমান বেয়া। বৰ্ণেন মোছাহাৰী আপুনি ভালকৈ শুনি লওক, আমি আৰু BTCৰ পৰা ইয়াত ৰাজবংশীসকলৰো এতিয়া চিলাৰায় ভৱন বনাই দিম আৰু বঙালীসকলৰো নেতাজী ভৱন বনাই দিম আৰু বনাই দিব। আপুনি কি বনালে বনেন? এই কি বনাইছে আপুনি? আপুনিতো একো কাম কৰা নাই। যি বনাইছে আমাৰ MLA নিজামুৰ ৰহমান ডাঙৰীয়া বনাইছে, আপুনি বনোৱা নাই। গৌৰীপুৰ একো বনোৱা নাই। বিজেপি শেষ। আপুনি ভাবিছিল মানে হেমন্তৰ লগত থাকি পেলাই এই গৌৰীপুৰটো জিকিব বুলি? হেমন্তটো নাই আৰু কেম্পিং কৰিব নোৱাৰে। আপোনালোকেতো শুনিছে চবে। বনেন গম পাইছে না নাই? আপুনি সবচে কম ভোট পাব ইয়াত, সবচে কম ভোট পাব আপুনি। আমাৰ AIUDF কেণ্ডিডেট নিজামুৰ ৰহমান ডাঙৰীয়া 100% জিকি আছে আৰু চৰকাৰে বনাই আছে। আৰু আপোনালোকক মন্ত্ৰী লাগে না নালাগে? মন্ত্ৰী দিম, কেবিনেট মন্ত্ৰী বনাম। ঠিক আছে, মন্ত্ৰী হলো আপনি, কেবিনেট মন্ত্ৰী বনাম আরামসে, কেবিনেট মন্ত্ৰী হলো ধরি লওক আপোনালোকে। একদম 100% দিম না? ঠিক আছে। এতিয়া আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই আপোনালোকক জনাই দিছে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে আমাৰ মহাজোঁট হিচাপে গভৰ্ণমেণ্ট বনাব পৰা অৱস্থাত আহিল। ছেকেণ্ড পৰ্যায়তো আমাৰ পুৰা 25 ছেকেণ্ড পৰ্যায়ত আমাৰ মহাজোঁট হিচাপে 25ৰ তলত নাহে, 25ৰ ওপৰত আমি পাই আছো। আৰু প্ৰথম পৰ্যায়তো আমাৰ 25টা 25 50 হৈ গ'ল। এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে অকল 2-3টা পাব পাৰে, বাকী সব মহাজোঁট পাব। নাই, কোনো সিট পোৱাৰ কোনো সম্ভাৱনাই নাই বিজেপিয়ে। বাইচান্স 2-3টা পাব পাৰে বিজেপিয়ে, বাকীটো সব আমাৰ মহাজোঁটে ল'ব সব। গতিকে গভৰ্ণমেণ্টৰ খাটাম আৰু গভৰ্ণমেণ্ট হোৱাৰ পিছত মহাজোঁট হিচাপে কি কাম কৰিব আপোনালোকক জনাই দিছে। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াও জনাই দিছে আৰু আমাৰ স্পক্সপাৰ্চন আমাৰ অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়াও আপোনালোকক জনাই দিছে। ইয়াত বনেনৰ কাম নাই। আৰু বিজেপিয়ে যিটো মুছলিম কেণ্ডিডেট দিছে, মুছলিম ভোট কাটিবৰ কাৰণে কাটিব নোৱাৰে। বিজেপিৰ পৰা পইচাহে লৈছে সিহঁতে। ভোট দি দিব কি মুছলিম মানুহ পদম ফুলত ভোট দিয়ে নাকি? কোনোবা এইটো দিলেতে ভাবি লাগিব। মুছলিম মানুহ পদম ফুলে ভোট দিলে। এটা এই 2-3জন যিখিনি কেণ্ডিডেট আছে সিহঁতে পইচা পাইছে, ভাল ঘৰ চৰ বনাই ল, বিজেপিৰ পইচা দি বাছ। খৰচা কৰিবলৈ কাম নাই, কোনো খৰচা কৰিলেও লাভ নাই। সেইকাৰণে খৰচা নকৰি পেলাই নিজাববীয়া ব্যৱহাৰ কৰিলে হ'ল, হয় না নহয়? এইখিনি কথা। তো আমি চৰকাৰ বনাই আকৌ আপোনালোকৰ ইয়াত
বিজয় উৎসৱৰ কাৰণে আহিম না আহিব নিদিব আহিব দিব না আমাৰ বিটিচি অঞ্চলৰ বহুত আমাৰ গাৰো ৰাভা বড়ো আহিছে ৰাজবংশী আহিছে মুছলিমো আহিছে বিটিচিটো কোনো চিন্তা নাই বিটিচিটো আমাৰ আকৌ চৰকাৰ আহি আছে 2 তাৰিখলৈকে প্ৰমোদ বড়োৰ আয়ুটো আছে ইয়াৰ পিছত নাই 2 তাৰিখ মেহত প্ৰমোদ বড়োৰ চৰকাৰ ভাঙিব যিহেতু আমি অসমত চৰকাৰ বনাই আছে কোনো চিন্তা কৰিব নালাগে আমাৰ বিটিচিত যিখিনি মুছলিমেই হওক বেংগলী হওক বা আমাৰ কোচ ৰাজবংশী হওক বড়ো হওক গাৰো হওক ৰাভা হওক যিমান জাতি জনগোষ্ঠী আছে কোনো ৰকম ধৈৰ্য থাক বিপিএফে আকৌ বিটিচিত চৰকাৰ বনাই আছে আমাৰ বহুত আকৌ চৰকাৰ বনাই আছে তো আপোনালোকে এইবাৰ গৌৰীপুৰ সমষ্টিত আমাৰ বিটিচি বাকী ৰাইজ এই যিখিনি গৌৰীপুৰ সমষ্টিত আছে আমাৰ বিটিচি বাকী ৰাইজ এই থালা চামিতে ভোট দি পেলাই জয়যুক্ত কৰক আমি আছো আমি দায়িত্ব লৈছো যি কাম কৰিব লাগে আমাৰ দায়িত্ব বিটিচি অঞ্চলত যি কৰিব লাগে আমাৰ দায়িত্ব আপোনালোকে একেলগে আমাৰ থালা চামিত ভোট দি পেলাই নিজামুৰ ৰহমানক ভোট দি পেলাই জয়যুক্ত কৰক আমি বিটিচিটো মই দায়িত্ব লৈছো কি কৰিব লাগে মই কৰিম আৰু বাকী এতিয়া মহাজোঁট হিচাপে গোটেই অসমত প্ৰথম পৰ্যায়ত বা দ্বিতীয় পৰ্যায়ত যিখিনি আমি এবছলিউট মেজৰিটি পাই পেলাই আহি আছে এইটোকে নাৰ্ভাছ হৈ পেলাই হেমন্তই মোৰ ওপৰত বহুত আক্ৰমণ কৰিছে আৰু এইফালে প্ৰাইম মিনিষ্টাৰক সেইদিনা কোকৰাঝাৰত আহিছিল মুঠতে বিজেপি চৰকাৰটো নহ'ব সেইটো 100% জানে এইকাৰণে কেনেকৈ বা মেকআপ কৰিব পাৰে নেকি ভাবি পেলাই অমিত শ্বাহ ডাঙৰীয়া আহি আছে প্ৰাইম মিনিষ্টাৰ আহি আছে মই কৈছো প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহি থাকিলেও 100 বাৰ আহিলেও এই অসমত আজিৰ দিনত বিজেপি চৰকাৰ নাহে অমিত শ্বাহ হওক 100 বাৰ কোনো বিজেপি চৰকাৰ নাহে অসমত আপোনালোকে কি কৰিছে গোটেই চৰকাৰী ইণ্ডাষ্ট্ৰী বা চৰকাৰী যিখিনি কল কাৰখানা আছে এইবিলাক চব প্ৰাইভেটাইজ কৰিলে নদী বান্ধটো নকৰিম বুলি কৈছিলে সিহঁতে আজি নদী বান্ধৰ কাম চলি আছে আজি বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ কথা আছিলে সেইটোও নকৰিলে আৰু বিটিচি অঞ্চলতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 1000 crore টাকা দি পেলাই কাম কৰাই দিম বা কাম কৰিবৰ কাৰণে দিম বুলি কৈছিলে সেইটো নিদিলে সেইটোও দিয়া নাই আৰু এই ৰুচি এয়াৰপৰ্ট সেইটো আৰম্ভ কৰিব লাগিছিল সেইটো বনাই পেলাই এনে ৰাখিলে এইবিলাক বহুত কথা দি প্ৰতিশ্ৰুতি দি পেলাই কাম নকৰা বহুত এক্সাম্পল আছে অসমত সেইকাৰণে আজিৰ দিনত অসমত যিমান জাতি জনগোষ্ঠী আছে মহাজোঁট প্ৰতি আকৰ্ষণ আহিছে মহাজোঁট বৰ্গত আহিছে আৰু চৰকাৰ আমাৰ এইবাৰ মহাজোঁটে 100% চৰকাৰ বনাব বিজেপিয়ে 100+ কৈছে 100+ নহয় বিজেপিয়ে 100 মাইনাছতে আছে 100 মাইনাছতে আছে এনে ঠেক দেখি আছে আমি কলগঞ্জ এইটো হাৰি আছে বিজেপিৰ এইটো খুব বিলাসীপাৰা সেইটোও হাৰি আছে কলগঞ্জটো এনে হাৰি আছে সেইটোতো বিজেপিৰ আছিলে না বিজেপি আছিলে সেইটোও হাৰিব খুব বিলাসীপাৰা সেইটোও হাৰিব আৰু ইয়াৰ পিছত এইফালে আপোনাৰ সৰ্বক ৰঞ্জিত দাস ডাঙৰীয়া সি নিজে প্ৰেচিডেণ্ট নিজৰ সমষ্টিটো ভয়তে এৰি পেলাই ফাটাচাত খুচিত খেলিছে এইবিলাক কি প্ৰেচিডেণ্ট হ'ব এইবিলাক মাইনাছ ক্লাছ খত দেখিছে মাইনাছে মাইনাছ সৰ্বক মাইনাছ ৰঙিয়া মাইনাছ ঢেকীয়াজুলি মাইনাছ গহপুৰ মাইনাছ চতিয়া মাইনাছ সৰুপথাৰ মাইনাছ লামডিং মাইনাছ ডিফু মাইনাছ হাওৰাঘাট মাইনাছ এইবিলাক চব কংগ্ৰেছ আছিলে যাই পেলাই চব কংগ্ৰেছ আছিলে 2016 বিজেপিত আহিছে আকৌ এতিয়া কংগ্ৰেছত আহিব তাৰমানে মই যে আগত বিজেপিৰ লগত গৈছিল সেই সময়ত মই কংগ্ৰেছৰ পৰা বিজেপিত আনিছে এতিয়া যাই পেলাই মই বিজেপিৰ পৰা আকৌ কংগ্ৰেছত আহিব দিছে এইটোতো কি এইবিলাক চব মাইনাছ বিজেপি দখলত আছিল এতিয়া চব কংগ্ৰেছত আহিল ঢেকীয়াজুলি হাৰি আছে বিজেপিত আছিল এতিয়া কংগ্ৰেছ আহিব
এনেকুৱা সমষ্টি বহুত আছে মাইনাছ প্লাছ ক'ত দেখিছে প্লাছটো ক'ত দেখিছে মাইনাছে প্লাছ নাই তো চৰকাৰ কেনেকৈ হ'ব মাইনাছৰ চৰকাৰ হয় নেকি মাইনাছতো চৰকাৰ নহয় প্লাছত চৰকাৰ হয় আমাৰ মহাজোঁটটো প্লাছ আছে এইবাৰ মহাজোঁটে চৰকাৰ গঠন কৰাটো 100% ফাইনেল নাই হেমন্ত নাই এতিয়া হেমন্ত নাই চুপচাপ এতিয়া কি মোক জেলত দিব মোক জেলত দিব নাই এতিয়া চুপচাপ যোৱাকালিৰ পৰা চুপচাপ হেমন্তটো এডভান্স নাচি গৈছে এতিয়াতো নাচিবলৈ 2 ঠাইৰ পিছতো নাচিব সময় নাপাব সেইকাৰণে এডভান্স নাচি আছিলে এক্সট্ৰা যোৱাকালি কিবা নটিচ পালে চেছ কিবা নটিচ পালেছে কি হ'ব এতিয়া হৈ হেমন্ত আপুনি যে ইমান মানে মোৰ ওপৰত খং উঠি পেলাই ইমান বেয়া বেয়া কথা কৈছিল আপুনি এতিয়া আপোনাৰ অৱস্থা কি মইতো কৰা নাই এইটোতো কৰ্মীয়ে কৰিছে এইটোতো ইলেকশ্যন কমিশ্যনে কৰিছে ইমান হিৰো দেখা আছে বাবা অসমত এতিয়া জিৰ' হৈ গ'ল সেইকাৰণে মই আগৰ পৰাই কৈ আছিলোঁ যে এইবাৰ হেমন্ত বিশ্ব শৰ্মা দিছপুৰৰ পৰা আউট হাগ্ৰামা মহিলাৰী ইন হ'ব এইটোতো প্ৰেক্টিকেল দেখিবলৈ পাব 2 তাৰিখ মে আহি আছে বেছি দিন নাই কালি 29 দিন মাত্ৰ আছে আজি 3 তাৰিখ 29 দিন মাত্ৰ আছে হ'ব চৰকাৰ বনাইছে নিশ্চিন্ত আৰু আপোনালোকে মন্ত্ৰী বিচাৰিছে মন্ত্ৰী দিম আমি ভুল নকৰিব একদম ভুল নকৰিব চৰকাৰ আমাৰে হ'ব চৰকাৰ আমাৰ মহাজোঁটৰে হ'ব কংগ্ৰেছৰ নেতৃত্বত আৰামছে চৰকাৰ বনাই আছে কোনো চিন্তা কৰিব নালাগে আৰু যিবিলাক সমস্যা আছে ৰাজবংশীৰ সমস্যাই হওক বা কোনোবা মুছলিম সমাজৰ সমস্যা আৰু এই মাদ্ৰাছা হেমন্তই বন্ধ কৰিলে এতিয়াতো চৰকাৰ বনাই নগ'লে আমি খুলি দিম হেমন্তহে বন্ধ কৰিছে আমি এতিয়া খুলি দিম কি বন্ধ কৰা গোটেই বস্তুটো আমি খুলি দিম কি বন্ধ কৰিছে আমি খুলি দিম কোনো ঠিক নাই হেমন্তৰ লগত কোনো ঠিক নাই সি কেতিয়াবা বড়ো মিডিয়ামকো বন্ধ কৰিব পাৰে এতিয়া মাদ্ৰাছাটো বন্ধ কৰিছে বড়ো মিডিয়ামকো বন্ধ কৰিব সি অততে এইবাৰ হেমন্তৰ কিবা নাই দিন নাই এইবাৰ আমাৰ মহাজোঁটৰ দিন আছে চৰকাৰ চলাব তো সেইখিনি ক'লেও আমাৰ আশা থাকিল আপোনালোকে 6 তাৰিখত যিটো নিৰ্বাচন হ'ব ইয়াত থালা চাৰিটা ভোট দিব জিকিবই চৰকাৰ বনাবই এই যে আপোনালোকে শুনা নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়ে কি কৈছে শুনা নাই সেইদিনা এই আপাৰ আছামত বোলে গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ বোলে ব্ৰিটিছৰ লগত যুদ্ধ কৰি শ্বহীদ হৈছিল এইটো কিবা কথা হ'ল গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে বোলে ব্ৰিটিছৰ লগত যুদ্ধ কৰিহে শ্বহীদ হৈছে পাগল কৈ এইটো হ'ল কি আমাৰ প্ৰাইম মিনিষ্টাৰ দেশটো চলাই আছে ক'ত একো আছামৰ হিষ্ট্ৰী একো নাজানা মানুহবিলাক এনেকুৱা ক'ব নালাগে আৰু অমিত শ্বাহে ৰমাকান্ত দেউৰী আমি ইফালে জাগিৰোডত মিটিং কৰি আছে সেইফালে অমিত শ্বাহে মৰিগাঁৱত মিটিং কৰি আছিল ৰমাকান্ত দেউৰীৰ হৈ পেলাই ৰমাকান্ত দেউৰী হ'ল মঠা মানুহ আজিৰ দিনত MLA তাকে শ্ৰীযুতা ৰমা দেৱীজী এনেকুৱা ক'লে এইটো মঠাকে মাখি বনাই দিছে আৰু এইবিলাক মানে কি ক'ম কি নকম হৈ আছে মানে হাৰিছোঁ যে নাৰ্ভাছতে কি ক'ম কি নকম হৈ আছে এনেকুৱা আৰু আমি আচলতে কি মাটিৰ ফাটা লাগে না নালাগে মাটিৰ ফাটাটো 1 নম্বৰ এইটো হ'ল অসমত মই চনটো একজাক্ট নহয় 1950 না 51ত অসমত একবাৰ মাটিৰ জৰীপ কৰিছিল জৰীপ কৰি পেলাই পাট্টা দিছিল আজিলৈকে আৰু একবাৰো হোৱা নাই মই জানাত চনটো এনেকুৱা 50 নহ'লে 51 হ'ব যেন হওক 51
ইয়াৰ পিছত কৰা নাই। এইবাৰ মহাজোঁটে আকৌ 1951 নিচিনা মাটিটো জৰীপ কৰি পেলাই পাট্টা দিয়াৰ ব্যৱস্থা ল'ব। ভাল না বেয়া এইটো? মাটিৰ পট্টা নথকাৰ কাৰণে বহুত মানুহে চৰকাৰী আঁচনি পোৱাৰ পৰা বঞ্চিত হৈছে। মাটিৰ পাট্টা থাকিব লাগে, তেতিয়া চৰকাৰী আঁচনিবিলাক পাবলৈ সক্ষম হয়। যেনেকুৱা আই ঘৰ, কাৰোবাৰ লগত হয়তো মাটিৰ পট্টা নাই, এইকাৰণে গৰীব মানুহ হ'লেও আজি আই ঘৰ পাবলৈ সক্ষম হোৱা নাই। এইবিলাক ডকুমেণ্ট লাগে। আমিতো BTCক আৰম্ভই কৰিছে মাটিৰ পট্টা দিয়াটো, কমপ্লিট হোৱা নাই, আৰু চৰকাৰ অহাৰ পিছত আমি দিম। মাটিৰ পাট্টা 1 নম্বৰ, এইটো চবকে দিয়া হ'ব। প্ৰত্যেক জাতি জনগোষ্ঠীৰ লগত বহুত বছৰ হ'ল না মাটিৰ পাট্টা বিতৰণ নকৰাটো। এইবাৰ আমি মহাজোঁট হিচাপে সকলোকে মাটিটো জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰিম। সেইটো ঠিক আছে তো না? ঠিক আছে। আৰু আমি এইবাৰ হৈছে, বেছি ক'ব নালাগে, বেছি কালি মোৰ লাভ নাই। একজন মানুষ চুপচাপ হয়ে গেল, এটা তো কে আমার সঙ্গে খাজা করে করে কে এখন নিজে নিজে কে একজন তো একে তো চুপচাপ এখন নাই, কার সঙ্গে ঝগড়া করবো এখন? একটা তো চুপচাপ হয়ে গেল না। হবে হবে দে, আমরা একটা মিটিং আছে এখন, আবার একটা মিটিং আছে, জয়নিং প্রোগ্রাম আছে বলে, জয়নিং প্রোগ্রাম আছে, আরামসে চিন্তা করবো না লাগে। এই সরকার হবে বাস আরামসে। আর আমার আজমল সাহাব আহি আছে, বড়ফরা होगोन ना हालाय? होगोन दा? होगोनथ', होनांगौ। बर्डेनखौ प्रेजेन्ट खालामनांगौ जोंहा, मिथिबाय? बर्डेनखौ प्रेजेन्ट खालामनांगौ। बे मानि एथे दुगा जादों बे बर्डेन नोंलाय सोरसि बेलाय? आरामसे जोंखायो नोङो। दे